আহক আজি জানো তিতা কেৰেলাৰ বিষয়ে, যাক নিঙনি কেৰেলা বুলিও কোৱা হয়। ইয়াৰ ইংৰাজী নাম হৈছে বিটাৰ গোৰ্ড আৰু বিটাৰ মেলন আৰু হিন্দীত কয় কাৰেলা। তিতা কেৰেলাৰ গুণাগুণ আৰু ঔষধি ব্যৱহাৰ। 1 নম্বৰ ডায়েবেটিছৰ নিয়ন্ত্ৰণ। তিতা কেৰেলাত চেৰান্টিন আৰু পলিপেপটাইড থাকে, যি ছুগাৰ লেভেল কমাবলৈ সহায় কৰে। 2 নম্বৰ জঠৰ স্বাস্থ্য উন্নতি কৰে, পাচনত সহায় কৰে আৰু কৃমি নাশ কৰে। 3 নম্বৰ ৰক্তশুদ্ধি। ৰক্ত শুদ্ধ কৰি ছালৰ অসুখ কমায়। 4 নম্বৰ ইমিউনিটি বৃদ্ধি কৰে, শৰীৰক বেমাৰৰ পৰা ৰক্ষা কৰে। 5 নম্বৰ ওজন নিয়ন্ত্ৰণত সহায়ক। ফাইবৰ থকা বাবে পাচনত সহায় কৰে আৰু ওজন নিয়ন্ত্ৰণত সহায় কৰে। 6 নম্বৰ লিভাৰ আৰু কিডনী স্বাস্থ্যত উপকাৰী। লিভাৰৰ বিষাক্ত পদাৰ্থ কমাই স্বাস্থ্য উন্নতি কৰে, কিডনীৰ কিছুমান সমস্যা ৰোধ কৰিবলৈ সহায় কৰে। 7 নম্বৰ হাৰ্টৰ স্বাস্থ্য। কেৰেলাই ৰক্তচাপ কমাবলৈ সহায় কৰে, কোলেষ্ট্ৰল লেভেল নিয়ন্ত্ৰণ কৰি হাৰ্টৰ অসুখৰ পৰা ৰক্ষা কৰে। কিন্তু সাৱধান, কেৰেলাৰ বেছিকৈ চৰ্বত খালে বমি হ'ব পাৰে, পেট ব্যথা বা ছুগাৰ অত্যন্ত কমি যোৱা হ'ব পাৰে। আৰু গৰ্ভৱতী মহিলা কেৰেলা অধিক খোৱাৰ পৰা বাছি চলিব লাগে। ধন্যবাদ। ভিডিঅ'টো চাই যদি ভাল লাগিল ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।